হেল্ল' এভৰিৱান, মই সুবিনিতাই আপোনালোকলৈ লৈ আহিছোঁ আজি অন্য এটা ৰেচিপি। বাৰীৰ সৰিয়হ শাকৰ সৈতে পকা গৰৈ মাছৰ জোল। মাছকেইটা বেপাৰীজনে আহি ঘৰতে দি থৈ গ'লহি। জীয়া গৰৈ মাছ আৰু বিৰাট ডাঙৰ ডাঙৰ। এয়া দেখিছেনে? চাওকচোন কিমান ডাঙৰ ডাঙৰ। এয়া মাছকেইটা যিহেতু জীয়া আছিলে, মই সেইকাৰণে এনেদৰে পানীত জীয়াই ৰাখিছোঁ। ব'লক তেতিয়াহ'লে এতিয়া বাৰীৰ পৰা শাক বুটলি আনোগৈ। এয়া আমাৰ বাৰীৰ সৰিয়হ শাক, দেখিছেনে? খৰালি কালত মাছৰ জোল খাবলৈ খুবেই ভাল, কাৰণ আমাৰ সকলোৰে বাৰীত কম বেছি পৰিমাণে হ'লেও শাক থাকেই। লাই, পালেং, খুতৰা, লফা, ধনিয়া, সৰিয়হ, নহয়নে বাৰু? এয়া শাকখিনি মই তুলি আনিলোঁ। তুলি অনাৰ পাছত শাকখিনি মই ভালদৰে ধুই ল'ম। এয়া শাকখিনি মই ধুই লৈছোঁ ভালদৰে। শাকবিলাক অলপ বেছি ভালদৰে ধুব লাগে, নহ'লে বালি থকাৰ চান্স থাকে। সেইকাৰণে শাকখিনি কমেও 3বাৰ ভালদৰে পানীত এনেদৰে ধুই ল'ব লাগে। এয়া মই শাকখিনি ধুই ল'লোঁ। তাৰ পাছত এয়া মিহি মিহিকৈ ধুনীয়াকৈ কাটি ল'লোঁ। লগতে এয়া বিলাহী এটাও সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে এয়া মই মাছ এটা বাছি ল'লোঁ। মাছটো যিহেতু অলপ ডাঙৰ, সেইকাৰণে মই এটাই বাছি লৈছোঁ, কাৰণ আমাৰ ঘৰত মানুহৰ সংখ্যা কম, এটাই হৈ যাব আঞ্জাৰ কাৰণে। এয়া মাছটো মই অলপ ফ্ৰাই কৰি লৈছোঁ। মই বেছি সময় ফ্ৰাই নকৰোঁ মাছটো, কাৰণ মই আঞ্জাত দিবলৈ বেছি দেৰি ফ্ৰাই নকৰোঁ মাছ। আপোনালোকে যদি বেছিকৈ ফ্ৰাই কৰি ভাল পায় তেতিয়াহ'লে বেছিকৈ ফ্ৰাই কৰি ল'ব। আৰু এইফালে মই কেইফুটামান নহৰু, অকণমান পিঁয়াজ আৰু এটা ডাঙৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু কেৰাহীত মাছ ফ্ৰাই কৰি থাকি যোৱা তেলখিনিতে পিঁয়াজ আৰু নহৰুখিনি ফোৰণ দি লৈছোঁ। আৰু পিঁয়াজ আৰু নহৰুখিনি অলপ ভজা হোৱাৰ পাছত তাতে এয়া আলুখিনি দি দিছোঁ। আলুখিনি আগতীয়াকৈ দিছোঁ, কাৰণ আলুখিনি সিজিবলৈ অলপ সময় লাগিব। শাকখিনিতো সোনকালেই সিজি যাব। এয়া আলুতে মই হালধি এড কৰিছোঁ আৰু জোখমতে নিমখ দিছোঁ। নিমখ দিওঁতে কিন্তু সাৱধান হ'ব, আপোনালোকে নিজৰ জোখমতে দিব নিমখ। আৰু এয়া আলুখিনি অলপ দেৰি ভাজি ল'ম। আলুখিনি অলপ সিজা হোৱাৰ পিছতে তাতে মই শাকখিনি দিম। এয়া শাকখিনি দিছোঁ। শাকখিনি দি অলপ দেৰি লৰাই ল'ম। আৰু তাতে বিলাহীখিনিও মই দি দিম। তেতিয়ালৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। আৰু এয়া দেখিছেনে? তাতে মই অলপ গৰম পানী এড কৰি দিলোঁ। এড কৰি দিয়াৰ পিছত তাতে এয়া মাছটো দি দিছোঁ। আৰু এনেদৰে অলপ দেৰি আঞ্জাখিনি উতলিবলৈ দিব লাগিব। মাছৰ আঞ্জা উতলোতে কিন্তু ফুল ফ্লেমতে ৰাখিব লাগে, তেতিয়া মাছৰ আঞ্জা খাবলৈ সোৱাদ হয়। এয়া দেখিছেনে? আঞ্জাখিনি উতলি ৰঙেই সলনি হৈ গৈছে। কিমান ধুনীয়া হৈছে, দেখিলেই লোভ লগা হৈছে। আমাৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এয়া পৰিৱেশন কৰাৰ সময়। মই গৰমে গৰমে বাঢ়ি দিছোঁ। আৰু এতিয়া এই গৰম গৰম আঞ্জাৰ লগত গৰম গৰম ভাত, লগত দাইল বা ভাজি নহ'লেও হ'ব। এনেদৰে গৰমে গৰমে খাবলৈ কিমান যে সোৱাদ হয়। মই মাছৰ জোল বনাওঁতে বৰ বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ধৰিব পাৰিছেই চাগে। একেবাৰে থলুৱা অসমীয়া সোৱাদতে মই ভাল পাওঁ। তেনেহ'লে আজিলৈ আহোঁ।
বাই বাই।